बिथांमोना बुवाखै होनदों दा बिनि प्रफखौ आं दिनै होलांजोब्बाय कारण आमार बड'फा सुपार 50 मिशन आसे दिनै गासिबो जेनेबा बर' रायजो राजाफोर आरो साफ्रोमबो इउटुबारफ्रा दिनैहाय फोथायनो गोब्राब मोनदों बुमारदों ना बुमाराखै ना जेनेबा गावनो माबा मोनसे बुंनानै लादों खुनु माने भिडिअ फुटेज गैया बेफोरबायदि साननानै गोनो गोथोआव दं नङा होमबा रायजोफोर दा बेनो जाहैबाय आं बिनि फारसेनि दिनै भिडिअखौ लाबोनाय जादों दा बेनो जाहैबाय दिनै नोंथांमोना क्लियार हिसाबै भिडिअखौ नायलां आं भिडिअखौ होगासिनो दङ दा दिनैहाय माने हारा बायनाय फाहामनाय आङो बेखौबो भिडिअ होगासिनो दं नोंथांमोना नायगासिनो दं जानांगौ दा थिग बिदिनो जेनेबा बै समाव माने जोंनि एबसुखौ रायजो राजा फोथायोमोन नालाय दा दाबो माने बहुत मानसिया फोथायो आरो बिथांमोना सैथो होननानै किन्तु दिनैदि बिथांमोना फैयै माने असैथोआव फैदों बेखौ माने दासिमबो जोंनि बर' रायजो राजाफ्रा रावबो फोथायजोबनो हायाखै किन्तु 50% बारा जोंनि बर' रायजो राजाफ्रा फोथायो आरो माने बिथांमोना थगायग्रा जाबाय आलदा लामाजों लांनो नागिरबाय हारिखौ होननानै दा थिग बिदिनो आङो दिनै गोलाव बुंनो सानला लोगोफोर आरो गाइस दिनैहाय बिथांमोना बुवाखै होनदों दा बिनि प्रफखौ आं दिनै होलांजोब्बाय दा नोंथांमोना मा सानो दा कमेन्टआव माने एसे फोरमायनानै हरदो आरो बेथ' बिसोरथ' माबा मोनथियाखैना आरो मोनथिबाबो माबा जाबाय बिसोरो खाखबनाय गाब थायोबा जालानि हास'जोब्बाय ओरैनो बे कुसुमानि डाक्टारा रोंखायालै आरो जेबो मिथिखाया बे माबाया हस्पिटालाव मारै दङ नालाय खनबा खानानै आरो बेग बानाय बायदिसो मोनलायलांबाय ना प्रथमते मैं आमार बर' जितु लिपि दिन এই লিপি দিনত আমাৰ যিসকলে বৰ লিপিৰ কাৰণে শহীদ হল তেখেতসকলক শ্ৰদ্ধা জনাইছো আৰু বড়ো সাহিত্য সভাৰ নেতৃত্বত যেহেতু আমাৰ ভাষা আন্দোলন লিপি আন্দোলন বিলাক হৈছিলে আজিৰ সময়ত মই বড়ো জনগোষ্ঠীৰ সৰ্বোচ্চ সংগঠন বড়ো সাহিত্য সভাক ধন্যবাদ জনাইছো তেখেতসকলৰ নেতৃত্বতে আজি আমাৰ বড়োসকলৰ লিপি ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ পাইছে আৰু ইয়াৰ দ্বাৰা আমাৰ বড়ো ভাষাটো শক্তিশালী ৰূপত জীৱিত হৈ আছে আৰু এই ভাষাত এই লিপিতে আমাৰ বহুত ষ্টাডি হৈছে ৰিচাৰ্চ হৈছে বহুতখিনি লিটাৰেচাৰ আজি সাহিত্য চৰ্চা হৈছে সাহিত্য আজি নতুনকে ইয়াত প্ৰডাকশন হৈছে সো এইবিলাকৰ কাৰণে মই বড়ো সাহিত্য সভা আৰু বড়ো ভাষাৰ লগত লিপিৰ লগত জড়িত হোৱা এই এন্টায়াৰ মুভমেন্টত যিসকলে আছিলে মই ধন্যবাদ জনাইছো অনাগত দিনত আমাৰ লিপি আমাৰ ভাষা আৰু শক্তিশালী হোক এটুকে মই কামনা কৰিছো আৰু যি ছাত্ৰ ছাত্ৰী এতিয়ালৈকে বড়ো মিডিয়ামত পঢ়ি আছে এই লিপিটো ব্যৱহাৰ কৰি আছে আৰু যি অভিভাৱকসকলে এইটো নিজৰ ছাত্ৰ ল'ৰা ছোৱালী সন্তানক আজি বড়ো মিডিয়ামত পঢ়িবলৈ লিপিটো ভালকে আকোৱালি ল'বলৈ দিছে মই তেখেতসকলক ধন্যবাদ জনাইছো আৰু আজি অতি গৌৰৱৰ কথা যে ইউএন একাডেমি এটা সময়ত প্ৰাইভেট স্কুল হিচাপে ইউজি ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হৈছিলে আজি অসমত 100খনতকৈ বেছি ইউএন একাডেমি স্কুল হল আৰু ৰিজাল্টটো এটা সময়ত আমাৰ থাৰ্ড ডিভিজনত বহুত বেছি আছিলে ফাৰ্ষ্ট ডিভিজনত এজন দুজন পাছ কৰা আছিলে তো হিটো ইউএন একাডেমিয়ে একদম উলটাই দিলে আৰু এতিয়া আমাৰ বহুত স্কুলত থাৰ্ড ডিভিজন নাথাকে নীল হয় কিন্তু ফাৰ্ষ্ট ডিভিজন বহুত বেছি থাকে সো এই কোৱালিটিৰ যেটো মেটাৰ এটো ইউএন একাডেমি খুব ভালকে এড্ৰেছ কৰিব পাৰিছে এই কাৰণে মই ইউএন একাডেমি ডাইৰেক্টৰ কৃষ্ণ গোপাল বসুমতাৰী আৰু সকলো ইউএন একাডেমিৰ প্ৰিন্সিপাল সকল ডাইৰেক্টৰ সকল শিক্ষাগুৰু সকলক মই ধন্যবাদ জনাইছো এইখিনি দায়িত্ব লোৱাৰ কাৰণে আৰু এতিয়া বহুত ল'ৰা ছোৱালী বিলাক টেলেন্টেড হৈছে যিমানে টাফ নহওক কিয় ৰিজাল্ট বিলাকত বহুত মাৰ্কস লবলৈ সক্ষম হৈছে আৰু আজিৰ সময়ত চ্যালেঞ্জিং এটা সিচুৱেশনত এই ল'ৰা ছোৱালীয়ে এই ছাত্ৰ ছাত্ৰীয়ে ভালকে কেৰিয়াৰ কৰিব পাৰিব মই এইটো আশা কৰিছো
আৰু আজি মই লগ পালো বহুত গৰীব ঘৰৰ ল'ৰা ছোৱালী 90%, 92, 93% লৈ পেলাই পাছ কৰিছে। তেখেতসকলৰো সপোন আছে, কোনোবা নিটত যোৱাৰ কাৰণে, JEE দিয়াৰ কাৰণে। এই সকলক সহায় কৰাৰ কাৰণে আমি চেষ্টা কৰিম, কাৰণ আমাৰ বডোফা সুপাৰ 50 মিছন আছে, ইয়াৰ দ্বাৰা বহুতে উপকৃত হ'ব। আৰু যিখিনি নাপায় তেখেতসকলকো আমি ডাইৰেক্টলি ইনডাইৰেক্টলি সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। আমি বিটিআৰবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ ডিপাৰ্টমেণ্টৰ চেষ্টাত, শিক্ষাগুৰুসকলৰ চেষ্টাত, অভিভাৱকসকলৰ চেষ্টাত, ছাত্ৰ ছাত্ৰীৰ চেষ্টাত আৰু ভাল পৰিৱেশ অহাৰ কাৰণে। যোৱাবাৰো আমাৰ মেট্ৰিকৰ ৰিজাল্টত চিৰাং ডিষ্ট্ৰিক্ট টপত থাকিল, এইবাৰো আমাৰ চিৰাং ডিষ্ট্ৰিক্ট টপত আছে অল অসমত। আৰু এইবাৰ হায়াৰ ছেকেণ্ডাৰীত আমাৰ বাক্সাটো আৰ্টছৰ টপত আহিল, তামোলপুৰ ছায়েন্সৰ টপত আহিল। গতিকে এই পৰিৱেশটো হঠাৎ আমাৰ ইয়াত এটা পৰিৱৰ্তন আহিল, আৰু ইয়াৰ কাৰণে মই ভাবো যে শান্তিৰ পৰিৱেশ এটা আহিল, সকলো মুকলি মনত কামবিলাক কৰিব পৰা হ'ল। ছাত্ৰ ছাত্ৰী অভিভাৱকৰ ওপৰতো কোনো চাপ নাই, কোনো প্ৰেছাৰ নাই, কাৰণ এতিয়া কোনো হত্যা হিংসা ভাবুকি তেনেকা পৰিৱেশ নাই। সেইকাৰণে আমি এই সময়ত বহুত আনন্দিত হৈছো। আৰু এই পৰিৱেশটো আমাক গঢ় দিয়াত সহায় কৰাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী